এতিয়া আমি ক'ত গৈ আছোঁ আপোনালোকক দেখাম, চাই থাকক। কম্পিউটাৰ ক্লাছ যাম ফাৰ্ষ্ট, তাৰপিছত কি কৰোঁ চাম আৰু। চুলি কাটিব যাম বুলি ভাবিছোঁ, এতিয়া কি হয় টাইম চাইম মিলিলে যাম, আপোনালোকে চাই থাকক। এতিয়া খোজকাঢ়ি যাব দেৰি হ'ল আজি মানে, সেইকাৰণে টমটমতে যাওঁ আৰু এতিয়া চাই থাকক আপোনালোকে, ৰখাই আছোঁ মই যাম, চাই থাকক আপোনালোকে। কেমেৰাটো বেয়া হৈছে। ভিতৰলৈ মোবাইল লৈ যাব নিদিয়ে, সেইকাৰণে মোবাইল লৈ নাযাওঁ ভিতৰলৈ। আহি পেলাই ৰখাইছোঁ কম্পিউটাৰ যাবা, ৰখাইছোঁ কম্পিউটাৰ যাবা ভালদৰে। আজি যিটো কৰিম বুলি ভাবিছিলোঁ নহ'ল আৰু, ভাবিছিলোঁ চুলিখিনি কাটিমগৈ। এইটো ভিডিঅ' কালিহে আপলোড দিম আৰু একেবাৰে কালি চুলিটো কাটি পেলাই একেবাৰে ভিডিঅ' বনাই কালি দি আছোঁ। কালি নগা কলেজ ৰাতি ভিউটো কালি দেখি পালেই বাৰু, তো আকৌ ৰখাই দিছোঁ। আজি ভিডিঅ'টো আধা কণীয়া হৈ গ'ল ন, কালি একেবাৰে ভালদৰে ৰখাই আছোঁ আৰু। এইটো ভিডিঅ'টো ইয়াতে কিবা এটা খাই ল'মগৈ, খাই পেলাই কালি ভিডিঅ' লগ পাই আছোঁ, ৰখাম আৰু সিমানখিনি পালোঁ ৰখাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু কালি ভিডিঅ'টো দীঘল হ'ব চাগে, অলপ ভিডিঅ'টো চাব লগ কৰিবকৈ। এতিয়া গৈ আছোঁ কিবা এটা খাবলৈ। চব ৰাতি ভিউ মজা লাগিছে, ৰাতিৰ ভিউ ভিডিঅ'টো কি এতিয়া আপলোড দিম আৰু, একো নহ'লে যি ভাবিছিলোঁ। পুৰা আন্ধাৰ হৈ গ'ল, এতিয়া খাই কৈ আহিছোঁ। ভিডিঅ'টো মই কালি আপলোড দিম, পুৰা আন্ধাৰ কালি আপলোড দিম মই। কালি চুলিটো কাটি পেলাই একেবাৰে আপলোড দি আছোঁ আৰু, কালি চাব। যে আহিছোঁ চুলি কাটিবলৈ, গৈ আছোঁ, চাই থাকক, দেখাই আছোঁ। কালি ভিডিঅ'টো আজি ভিডিঅ'টো দুটা জইন কৰি পেলাই আজিয়ে দিম আৰু, ক'ব নালাগে ন। এইটো আমি যে পানী টেংক হৈ গ'ল, কম ডাঙৰ গ'ল পানী টেংক ন। লাওখোৱা ৰ'দতে আছোঁ এতিয়া, আজি বেলেগত নাই যোৱা ক'তো। বেছি দূৰ নহয়, আমাৰ পিজিৰ পৰা অলপ দূৰ গ'লে মজা চেলুন এখন আছে, তাত যাম কাটিমগৈ। এজেণ্ডাবিলাকে মাৰি ল'ব। কি মজা বুজিছা। এইটো কি মন্দিৰ? কোনটো কি মন্দিৰটো? হেৰি মন্দিৰ হ'ব নেকি, শিৱ মন্দিৰ। শিৱ মন্দিৰ হ'ব নেকি? অঁ নহয়, হেৰি হনুমান মন্দিৰ হ'ব। অঁ
কেনেকুৱা হৈছে চাওক কমেণ্ট কৰি ক'ব চাইডে অকণমান আছে এতিয়া এইটো চাইডেতো আৰু নহয় এইটো চাইডে আৰু চিনি নাপাওঁ এইটো চাইডে কৈছোঁ আৰু চিনি নাপাওঁ কৈছোঁ হা এইটো চাইডে একেবাৰে চিনি নাপাওঁ আহি আছোঁ সেইটো ফ্লেট জেলেপি গোন্ধকেইটা আহিছে আৰু নেক্সট এইখন দোকানতে পিঠা খনে খাং ল'ব দোকানে মাৰিম ল'ব এটা খাং নেকি ফুচকা খাইছে তাৰে এতিয়া ফুচকা খাই হৈ গ'ল এতিয়া যাম আৰু দীঘল বা ব্লকটো যাক মই ঘুগুনি পকৰি খাই দিম চাওক ৰাতিৰ ভিউ জেগাটোৰ নামটো নাজানো দেই আজি আহিছোঁ আৰু এইটো চাইডে ইমানকৈ নাহোঁ মানে তেও আহিছোঁ আজি লেগ পিচ খাবৰ কাৰণে লেগ পিচ খাম এতিয়া তাৰপিছত খাই পেলাই আকৌ নন্দিনী সোমাই যাম আকৌ কিবা এটা খাই মোক আজি ভোক লগা নহয় অঁ সেইটো কোনটো ললিপপকেইডাল খাম দীঘল দীঘলকেইডাল লমাই থৈ দিয়ে যে সদায় ঐ ছাগলী ঠেংটো মমৰ লগত দিয়ে হ'বনা নেকি ছাগলী ঠেং জোলটো অঁ জোলটো দিয়ে আকৌ এইটো বেলেগ ষ্টাইলত বনাই অঁ তাকে আকৌ সেইটোৱে লেগ পিচ খাম তেনেকৈ আৰু কিবা কিবি খাই থকা
দেখিবলৈ পাইছে চাগে। মই ছাগলী চুপি দেখিলোঁ যে ঠেংকেইটা অকণমান কিন লাগিলে। কিবা এটা পেলাইছে অকল ঠেংকেইটা। অঁ অঁ মাংস চাংস নাই। এতিয়া চিকেন চপ অৰ্ডাৰ দিছোঁ, খাই পেলাই ডাইৰেক্ট ৰুমত যাম আৰু তাৰ ভিডিঅ'টো আজি আপলোড দিম, ৰাতি পাই যাব। পৰা গৈ আছোঁ আৰু কিবা এটা খাওঁ আৰু এতিয়া ৰুমত যাওঁ, ভিডিঅ'টো পাই যাব, দি আছোঁ অলপ পিছতকৈ। লাষ্ট এইকেইটা খাওঁ আৰু যাওঁ আৰু একেবাৰে ৰুমত পাই লগ পাই আছোঁ আপোনালোকক। চাই থাকক, ভিডিঅ'ত দিম অলপ পিছতকৈ, চাব, ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম।